গণপতয়ে নমঃ জ্যোতিষ জিজ্ঞাসালৈ আপোনাক স্বাগতম আজি আমি আমাৰ লগ্ন আৰু ৰাশি বিচাৰ কৰিবলৈ শিকিম অৰ্থাৎ আমি আমাৰ নিজৰ লগ্ন আৰু ৰাশি কি বিচাৰি উলিয়াবলৈ শিকিম ইয়াৰ বাবে আমাক এখন জন্ম পত্ৰিকাৰ দৰকাৰ হ'ব এটা জন্ম পত্ৰিকাখন সহজে ক'ত পাম ইয়াৰ বাবে এটা সহজ উপায় হ'ল আমি প্লে ষ্টৰৰ পৰা এটা অতি সহজ সৰল এপ ডাউনলোড কৰি ল'ম এপছটোৰ নাম হৈছে হিন্দু কেলেণ্ডাৰ এতিয়া আমি এপছটো কেনেকৈ ডাউনলোড কৰি ল'ম এতিয়া আমি প্লে ষ্টৰত গৈ আমি সাৰ্চ কৰিম এতিয়া হিন্দু কেলেণ্ডাৰ এনেকৈ আমি সাৰ্চ কৰিলে হিন্দু কেলেণ্ডাৰখন ওলাই যাব স্বস্তিক চিন থকা এতিয়া আমি এটো আপোনাক ইনষ্টল কৰি ল'ব মই ইনষ্টল কৰি লোৱাৰ কাৰণে ওপেন কৰিম ওপেন কৰাৰ পিছত যত কুণ্ডলী লিখা আছে সেইটো অপচনত গৈ আমি সাৰ্চ কৰিম প্ৰথমতে আমি নিজৰ আমাৰ জন্মৰ যেটো তাৰিখ জন্ম তাৰিখটো আমি এড কৰিম প্ৰথমতে আমি মাহটো সুমুৱাম তাৰ পিছত দিনটো সুমুৱাম তাৰ পিছত বছৰটো সুমুৱাম এতিয়া জন্মৰ তাৰিখটো এড কৰাৰ পিছত আমি সেকেন্ড অপচনলৈ যাম সেকেন্ড অপচনটো হৈছে জন্মৰ সময় সময়টো আমি এনেকৈ সেট কৰিম মই সেট কৰিছো ধৰক এয়া আপোনালোকে চাই লওক 6:01 ৰাতিপুৱা এটা সময়টো সেট কৰিলো সময়টো সেট কৰাৰ পিছত আমি থাৰ্ড অপচনটো লৈ যাম আমি জন্মৰ স্থানটো সেট কৰিম জন্মৰ স্থান সেট কৰিছো মই যোৰহাট অসম তো যোৰহাট অসম হেই কৰাৰ কাৰণে লংগিটিউড আৰু লেটিটিউডটো ওলাই যাব আমি সেভ কৰি লম তেতিয়া আমি এটা নামত আমি সেভ কৰিম মই আপোনাক ইয়াতে দেখাইছো A B C D বুলি সেভ কৰিছো সবে নিজৰ নিজৰ নাম দি পেলাই সেভ কৰি ল'ব যেতিয়া আপুনি জন্ম পত্ৰিকাখন সেভ কৰিব তেতিয়া আপুনি ওপেন কুণ্ডলীলৈ গৈ আপুনি আপোনাৰ নামৰ সৈতে এখন খুলি ল'ব খুলি লোৱাৰ লগে লগে আপুনি এখন এপছটোত গোটেই কুণ্ডলীখন আপুনি দেখা পাব জন্ম পত্ৰিকাখন জন্ম পত্ৰিকাৰ প্ৰথম পেজটো নহয় সেকেন্ড পেজটোৱে আপোনাৰ পত্ৰিকাখন সেকেন্ড পেজটো আৰু থাৰ্ড পেজটোলৈ আমি যদি যাওঁ তেতিয়া আপোনাৰ এটা এপছ এটাও এখন পেজ দেখিব ফৰ্থ পেজটো এটা পেজ দেখিব আমাৰ সেকেন্ড পেজটোৱে দৰকাৰ সেকেন্ড পেজটোতে আমি আমাৰ ৰাশি আৰু লগ্ন বিচাৰি পাম এতিয়া আমি আৰম্ভ কৰো আহক এপটো ডাউনলোড কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন পত্ৰিকা দেখিবলৈ পাব এইখনেই হ'ল জন্ম পত্ৰিকা বা জন্ম কুণ্ডলী ইয়াৰ পৰাই আমি লগ্ন আৰু লগ্নপতি আৰু ৰাশিপতি অৰ্থাৎ লগ্ন আৰু ৰাশি বিষয়ে জানিব পাৰিম আৰু এইখনেই হ'ল আপোনাৰ জন্ম সময়ৰ গ্ৰহ আৰু নক্ষত্ৰৰ সঠিক অৱস্থাৰ বিৱৰণ ইয়াতে 12টা ঘৰ থাকে এইখিনি কথা মই আগতে কৈছোৱেই এই ঘৰগিটা সদায় ফিক্সড অৰ্থাৎ এইটোৱে প্ৰথম ঘৰ এইটো দ্বিতীয় ঘৰ তৃতীয় ঘৰ চতুৰ্থ ঘৰ পঞ্চম ঘৰ ষষ্ঠ ঘৰ সপ্তম ঘৰ অষ্টম ঘৰ নৱম ঘৰ দশম ঘৰ একাদশ ঘৰ আৰু দ্বাদশ ঘৰ এতিয়া প্ৰথম ঘৰটোত সদায় কি লিখা থাকিব প্ৰথম ঘৰটোত সদায় লিখা থাকিব লগ্ন প্ৰথম ঘৰটোত সদায় কি লিখা থাকিব লগ্ন প্ৰথম ঘৰটোৱে হৈ গ'ল লগ্ন অৰ্থাৎ সেই কাৰণে আমি ইয়াতে লগ্ন কুণ্ডলী বুলিও কওঁ এতিয়া ইয়াতে কিছুমান সংখ্যা আপুনি লিখা থাকিব সেই সংখ্যাবিলাকে হৈ গ'ল ৰাশি ইয়াতে যিখিনি সংখ্যা লিখা থাকিব সেই সংখ্যাখিনিও এটা ক্ৰমতে লিখা থাকিব 1 পৰা 12ৰ ভিতৰত যিকোনো সংখ্যা ইয়াতে লিখা থাকিব ধৰক ইয়াতে আপোনাৰ 4 লিখা আছে ইয়াতে কি লিখা আছে 4 লিখা আছে ইয়াতে 4 লিখা থাকিলে ইয়াতে লিখা থাকিব 5 ইয়াতে লিখা থাকিব 6 ইয়াতে লিখা থাকিব 7 ইয়াতে লিখা থাকিব 8 ইয়াতে লিখা থাকিব 9 10 11 12টা ৰাখিৰ পিছত আকৌ কি আহি যাব 1 2 3 এতিয়া ইয়াত 4 লিখা থাকিলে আপুনি গম পাব যে 4 নম্বৰ ৰাখিটো ইয়াতে 4 নম্বৰ ৰাখিটোৱে এই ঘৰটো প্ৰতিনিধিত্ব কৰিছে এটা লগ্ন ঘৰটো কোনে প্ৰতিনিধিত্ব কৰিছে 4 নম্বৰ ৰাখি 4 নম্বৰ ৰাখিটো কি কৰ্কট ৰাখি গতিকে আপোনাৰ প্ৰথম ঘৰটোত যেটো ৰাশি লিখা থাকিব
সেয়ে হৈ গ'ল লগ্ন। অৰ্থাৎ 4 নম্বৰ ৰাশি মানে কি? 4 নম্বৰ ৰাশি মানে কৰ্কট। অৰ্থাৎ আপোনাৰ লগ্ন হৈ গ'ল কৰ্কট লগ্ন। আপোনাৰ লগ্ন হৈ গ'ল কৰ্কট। আৰু 4 নম্বৰ ৰাশিৰ অধিপতি কি? 4 নম্বৰ ৰাশিৰ অধিপতি হৈ গ'ল চন্দ্ৰদেৱ। গতিকে আপোনাৰ লগ্নপতি হৈ গ'ল চন্দ্ৰদেৱ। অৰ্থাৎ গোটেই পত্ৰিকাখন কোনে সঞ্চালন কৰিব? চন্দ্ৰদেৱে সঞ্চালন কৰিব। আপোনাৰ জীৱনৰ প্ৰায় সকলোখিনি ঘটনাৰে মূল নায়ক হৈ পৰিব চন্দ্ৰদেৱ। চন্দ্ৰদেৱ আপোনাৰ জীৱনৰ, আপুনি এনেকৈ ভাবিব পাৰে যে চন্দ্ৰদেৱ আপোনাৰ জীৱনৰ ৰজা। প্ৰথম ঘৰটো 4 লিখা থাকিলে দ্বিতীয় ঘৰটো লিখা থাকিব 5। দ্বিতীয় ঘৰটো কি প্ৰতিনিধিত্ব কৰে? ধনৰ প্ৰতিনিধিত্ব কৰে। গতিকে এতিয়া ছেভিংছৰ মালিক হৈ যাব সিংহ ৰাশি অৰ্থাৎ সূৰ্যদেৱ। এতিয়া দ্বিতীয় ঘৰটোৰ মালিক হৈ পৰিলে সূৰ্যদেৱ। তৃতীয় ঘৰটো পৰাক্ৰমৰ ঘৰ। পৰাক্ৰমৰ ঘৰ, গতিকে পৰাক্ৰমৰ ঘৰত 6 লিখা আছে। গতিকে পৰাক্ৰমৰ ঘৰটো প্ৰতিনিধিত্ব কৰিব কন্যা ৰাশি অৰ্থাৎ বুধদেৱে। এতিয়া চতুৰ্থ ঘৰটো সুখৰ ঘৰ। গতিকে সুখক প্ৰতিনিধিত্ব কৰিব তুলা ৰাশি অৰ্থাৎ শুক্ৰদেৱে। এতিয়া পঞ্চম ঘৰটো কিহৰ ঘৰ? প্ৰেম, ভালপোৱা, সন্তান, শিক্ষাৰ ঘৰ। এই সকলোখিনি কথা কিহে প্ৰতিনিধিত্ব কৰিব? বৃশ্চিক ৰাশি। 8 নম্বৰ ৰাশিটো বৃশ্চিক ৰাশি। গতিকে তাৰ অধিপতি হৈ গ'ল মংগলদেৱ। মংগলদেৱে আপোনাৰ গোটেই জীৱনত প্ৰেম, ভালপোৱা, সন্তান আৰু শিক্ষাক প্ৰতিনিধিত্ব কৰিব। তেনেকৈ কথাখিনি আগবাঢ়ি যাব। এতিয়া এনেকুৱা কথা নাই যে প্ৰথম ঘৰটো 4য়েই লিখা থাকিব। যিকোনো সংখ্যা 1 পৰা 12 ভিতৰত যিকোনো সংখ্যা লিখা থাকিব পাৰে। এতিয়া ধৰক প্ৰথম ঘৰটো লিখা আছে 7। গতিকে প্ৰথম ঘৰটোত 7 লিখা থাকিলে দ্বিতীয় ঘৰটোত লিখা থাকিব 8, তৃতীয় ঘৰটোত 9, চতুৰ্থটোত 10, পঞ্চমটোত 11, 12, তাৰপিছত আকৌ 1, 2, 3, 4, 5, 6। এতিয়া লগ্নত যদি 7 লিখা থাকে গতিকে আপোনাৰ লগ্ন কি লগ্ন হ'ব? আপোনাৰ লগ্ন কি হ'ব? 7 মিন্স তুলা লগ্ন। অৰ্থাৎ আপোনাৰ লগ্ন হৈ গ'ল তুলা। তুলা। আৰু লগ্নপতি কি হ'ব? শুক্ৰদেৱ। লগ্নপতি কি হ'ব আপোনাৰ? শুক্ৰদেৱ। লগ্নপতি হৈ পৰিব শুক্ৰদেৱ। গতিকে আপোনাৰ গোটেই পত্ৰিকাখনৰ সঞ্চালক হৈ পৰিব শুক্ৰদেৱ। গোটেই পত্ৰিকাখনৰ সঞ্চালক হৈ পৰিব শুক্ৰদেৱ। তেতিয়া 7 নম্বৰ লিখা থাকিলে ছেকেণ্ড ঘৰটো লিখা থাকিব 8 নম্বৰ অৰ্থাৎ আপোনাৰ ছেভিংছ অৰ্থাৎ জমা ধনৰ নিয়ন্ত্ৰণ কৰিব 8 নম্বৰ ৰাশি অৰ্থাৎ মংগলদেৱে। তৃতীয় ঘৰটো পৰাক্ৰমৰ ঘৰ, সেইটো প্ৰতিনিধিত্ব কৰিব ধনু ৰাশি অৰ্থাৎ বৃহস্পতিদেৱে। চতুৰ্থ ঘৰটো সুখৰ ঘৰ, সুখখিনি প্ৰতিনিধিত্ব কৰিব মকৰ ৰাশি অৰ্থাৎ শনিদেৱে। এনেকৈ গৈ থাকিব। ঠিক তেনেকৈ এইটো একাদশ ঘৰটো 11 যিটো ঘৰ সেইটো কিহৰ ঘৰ? আমি জানো আই ঘৰ। আই ঘৰটোত এতিয়া 5 নম্বৰ লিখা আছে। গতিকে কোনে প্ৰতিনিধিত্ব কৰিব? সিংহ ৰাশি অৰ্থাৎ সূৰ্যদেৱে আপোনাৰ সকলোখিনি আই প্ৰতিনিধিত্ব কৰিব। গতিকে আমি গম পালোঁ এতিয়া লগ্নৰ বা প্ৰথম ঘৰটোৰ ৰাশিয়েই হৈ গ'ল লগ্ন আৰু তাৰ অধিপতিয়ে হৈ গ'ল লগ্নপতি। এতিয়া আমি আহোঁ ৰাশিলে। এতিয়া ৰাশিনো কাক কয়? এতিয়া আপোনালোকে জন্ম পত্ৰিকাখনত এই সংখ্যাখিনি আপোনাৰ লিখা থাকিব। এনেকুৱা সংখ্যা কিছুমান লিখা থাকিব 1 পৰা 12 ভিতৰত। এতিয়া তাৰে এই সংখ্যাখিনি লিখাৰ উপৰিও আমাৰ নৱগ্ৰহৰ অৱস্থানখিনিও ইয়াতে লিখা থাকিব। অৰ্থাৎ 9জন গ্ৰহৰ এই ঘৰকেইটাৰ ভিতৰতে 9জন গ্ৰহ যিকোনো ৰাশিত বা যিকোনো ঘৰত বহি থাকিব। এতিয়া চন্দ্ৰ যিটো ঘৰত বহি থাকিব সেইটোৱে হৈ গ'ল ৰাশি। ধৰক চন্দ্ৰ বহি আছে আপোনাৰ 4th হাউচ। চন্দ্ৰ বহি আছে আপোনাৰ 4th হাউচত। চন্দ্ৰ বহি আছে 4th হাউচ। এতিয়া 4th হাউচটো কি লিখা আছে? 10 অৰ্থাৎ 10 নম্বৰ মকৰ। অৰ্থাৎ চন্দ্ৰ যিটো ঘৰত বহি থাকিব তাৰ ৰাশি হৈ গ'ল মকৰ ৰাশি। গতিকে আপোনাৰ ৰাশি কি হ'ব? আপোনাৰ জন্ম ৰাশি কি হ'ব? মকৰ। মকৰ। আৰু তাৰ অধিপতি কি? 10 নম্বৰ ৰাশিটো মকৰ। মকৰ ৰাশিৰ অধিপতি হৈ গ'ল শনিদেৱ।
গতিকে আপোনাৰ ৰাশিপতি হৈ গ'ল শনিদেৱ। এতিয়া চন্দ্ৰ যিটো ঘৰত বহিব সেয়ে হৈ গ'ল ৰাশি। এতিয়া চন্দ্ৰটো এইটো ঘৰতে বহিব বুলি কথা নাই, 12টা ঘৰৰ যিকোনো ঘৰতে বহিব পাৰে। চন্দ্ৰ যদি এই 10th হাউচ এই ঘৰটোত বহে, ইয়াত যদি চন্দ্ৰ লিখা থাকে, এতিয়া চন্দ্ৰ 10 নম্বৰ ঘৰটোত বহিছে, কিন্তু কি ৰাশিত বহিছে, কি নম্বৰ লিখা আছে, 4 লিখা আছে। গতিকে আপোনাৰ ৰাশি হৈ যাব, ৰাশি কি হৈ যাব, কৰ্কট ৰাশি। আপোনাৰ ৰাশি হৈ পৰিব কৰ্কট, আৰু ৰাশিৰ অধিপতি কি হ'ব, চন্দ্ৰদেৱ, কাৰণ কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰদেৱ। এতিকে আমি গম পালোঁ যে চন্দ্ৰ যিটো ঘৰতে বহিব সেই হৈ যাব আপোনাৰ সেই ৰাশিটোৱে হ'ব আপোনাৰ জন্ম ৰাশি, আৰু তাৰ অধিপতিজনেই হৈ গ'ল ৰাশিপতি। এতিয়া ধৰক চন্দ্ৰ ইয়াত বহিছে, চন্দ্ৰ ইয়াত বহিছে, সপ্তম ঘৰটোত বহিছে, গতিকে তাত কি লিখা আছে, 1 লিখা আছে। গতিকে আপোনাৰ ৰাশি কি হ'ব তেতিয়া, 1 নম্বৰ ৰাশিটো কি হ'ল, মেষ ৰাশি, আৰু ইয়াৰ অধিপতি হৈ গ'ল মংগলদেৱ। গতিকে আপোনাৰ ৰাশি হ'ব, ইয়াৰে ৰাশি হৈ যাব, আপুনি হৈ যাব মেষ ৰাশিৰ, আৰু তাৰ অধিপতি হৈ গ'ল, ৰাশিপতি হৈ গ'ল মংগলদেৱ। এনেকৈয়ে এখন জন্মকুণ্ডলীত লগ্ন আৰু ৰাশি নিৰূপণ কৰা হয়। এতিয়া আপোনালোকে এটা কথা আকৌ এবাৰ কৈ থওঁ যে ইয়াতে গ্ৰহবোৰো বিভিন্ন পঞ্চগ্ৰহ, নৱগ্ৰহ ইয়াতে বহি থাকিব। ধৰক ইয়াতে সূৰ্য বহিব পাৰে, ইয়াতে বৃহস্পতিদেৱ বহিব পাৰে, বৃহস্পতি বহিব পাৰে, ইয়াতে শনি বহিব পাৰে। তেনেকৈ আপোনাৰ গোটেই 12টা ঘৰৰ ভিতৰতে গোটেইখিনি গ্ৰহ বহি থাকিব, বা একেটা ঘৰতে 2টা বা 3টা গ্ৰহ বা 4টা গ্ৰহো একেলগে বহি থাকিব পাৰে। এতিকে গ্ৰহবোৰ যেতিয়া বহি থাকিব, গ্ৰহবিলাকৰ কাষত কি লিখা থাকিব, সদায় ডিগ্ৰী লিখা থাকিব। গতিকে আমি সেই ডিগ্ৰী পৰা গ্ৰহটো কিমান বলৱান হৈ বহি আছে সেইখিনি কথা গম পাম। সেইটো কথা মই আগৰ অধ্যায়ত কৈ আহিছোঁ। 0 পৰা 6 ডিগ্ৰীলৈকে বাল্য হ'লে কি, এটা গ্ৰহ যেতিয়া বাল্য হয় তেতিয়া আপ টু 25% ৰিজাল্ট দিব পাৰে। যদি কুমাৰ হয়, 7 পৰা 12 ডিগ্ৰী হয়, কুমাৰ গ্ৰহ হয়, সি আপ টু 50%লৈকে দিব পাৰে। 13 পৰা 18 ডিগ্ৰীলৈকে হয়, যুৱা অৱস্থা আপ টু 100% দিব পাৰে। 19 পৰা 24 হ'লে বৃদ্ধা অৱস্থা আপ টু 50%, আকৌ কমি আহিলে আকৌ 25 পৰা 30 ডিগ্ৰীলৈকে গ্ৰহটো কয় মৃত অৱস্থা, আপ টু সি 25 ডিগ্ৰীলৈকে ৰিজাল্ট দিব পাৰে। আপুনি ধৰক 0, 1 ডিগ্ৰী, 2 ডিগ্ৰী, 3 ডিগ্ৰীত সি প্ৰায় ৰিজাল্ট দিব নোৱাৰে। ঠিক তেনেকৈ 28, 29, 30 ডিগ্ৰীত এটা গ্ৰহে ৰিজাল্ট দিব নোৱাৰে, একো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। আজি এইখিনি কথাকে ক'লোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইকো কৰিব। ধন্যবাদ।